তো গুড মৰ্নিং ফ্ৰম ডিব্ৰুগড়। আজি গৈ আছো বগীবিল হৈ জোনাই। জোনাইত ক'ত যাম, জোনাইত কিয় যাম আপোনালোকক দেখাম। ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ তো আজি এতিয়া বাজিছে 9টা, আমি যাম 10টামান বজাত। চ' 10টামান বজাৰ পৰা ৰাইড ষ্টাৰ্ট হ'ব। চ' বাইক তলতে আছে, আমি বাইক লৈ ৰাইডটো ষ্টাৰ্ট কৰিমগৈ। মটৰ ব্লগিঙত লগ পাইছে, এক্সপ্ল'ৰ কৰি গৈ থাকিম আৰু জোনাইত ক'ত যাম দেখাই আছোঁ আৰু কিয় যাম জোনাইত। মই ডিব্ৰুগড়ত এটা কথাই মন কৰিলোঁ, মানে ইয়াতে মানে বহুত মানে মেডিকেল আছে, হস্পিটেল বহুত। ৰাস্তাটো কিন্তু মজা আছে, কোনো জেগাত অফৰোডিং নাই এইটো ৰাস্তাত, মস্তি পূৰা। ৰাইড কৰিও ভাল লাগে এনেকুৱা ৰাস্তাত। আমাৰ ফালে মানে বহুত বেয়া ৰাস্তা হৈ আছে, বনাব লাগে জল্দি জল্দি ৰাস্তাবোৰ। কি কৰিবা আৰু, বেড লাক, বেয়া জেগাত জন্ম ল'লোঁ। চ' এইখনে ডিব্ৰুগড় টাউন, পূৰা ঘূৰি আছোঁ আমি। ডাইৰেক্ট ঘূৰি হ'ব, তাৰপিছত আমি জোনাই যাম। জোনাই আৰু কিবা এটা কিনি ল'ম দোকানত। ইয়াতে 100 টকা ডিব্ৰুগড়। 106.82 পাৰ লিটাৰ। এইফালে আপোনালোকে মন কৰিব পাৰে, বগীবিল দলঙৰ কাষতে পূৰা ধুনীয়া ধুনীয়াকৈ ৰেষ্টুৰেণ্ট আছে। মানে এনেকুৱা ধুনীয়া প্লেচ নহয়, ইয়াতে বহুত মজা লাগিব ৰৈ মেলি কিবা খাই। চালে পইচা কেনে লাগে? নিয়কি পইচা নাই কি কি খাব এইটো? ফুচকা বেলেগ হা? হয় নেকি? ঠিক আছে বোলক, হ'ব দে, হ'ব অ'কে। ৱেডাৰটো কেনেকুৱা? মস্তি ৱেডাৰ, মস্তি ৰাস্তা। কালিবহে লাগে আৰু পূৰা কালি আহি আছে। क्या बोला था तूने? क्या बोला था तूने? जुनाई जाएगा। ओके जरूर। तो गाइस আমাৰ মানে অলপ লেট হ'ল, কাৰণ মানে মেডিকেলত দেৰি হৈ গ'ল। চ' অলপ লেটকৈ ওলাই দিলোঁ। এতিয়া বাজিছে আপোনাৰ 250ত আমি বৰ্তমান পাইছোঁ জোনাইলৈ যোৱা টাৰ্ণিংটো। এইফালে অ'কে আগত দেখাই আছোঁ, বলক। তো ফাইনেলি আমি পাইছোঁ জোনাইলৈ যোৱা ৰাস্তাটো। এইফালে গ'লে মানে চিধা ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী পায়, আৰু এইফালে জোনাইলৈ যাব পাৰি। পূৰা ওপৰত পাহাৰ আছে। এনেকুৱা ধুনীয়া ওপৰত পাহাৰ, তলতে আমি আহি আছোঁ তলৰ ৰাস্তাত। আমি
এতিয়া জোনাই হাইৱেদি আহি আছোঁ আৰু এইফালে পূৰা গ্ৰীনাৰী পূৰা ধুনীয়া ধুনীয়া বাঁহ গছ আছে আৰু আপোনালোকক তাইলৈ আপোনালোকক দেখাই আছোঁ আৰু এতিয়া টাইম হৈছে 4:30 গাইজ ভাইটিকেইটাই ইয়াতে এনেকৈ লগ পাই মানে ইহঁতে অসমীয়া নাজানে বড়ো আছে ইয়াতে তুমি हाय भाई तुम कौन सी लैंग्वेज में बात कर रहा था अभी नेपाली तुम नेपाली हो क्या আছামিজ नहीं आता আচ্ছা এজন নেপালী আৰু এই দুজন বড়ো ইহঁতে অসমীয়া নাজানে আৰু মোক মৰ্টন দিছে খাবলৈ দে মৰ্টন দে ओके थैंक यू ब्रो थैंक यू ओके ओके ओ इतना सारा इमान दे दिसा ओ माय गॉड मेरा एक चैनल है मोटो ब्लॉगिंग लेट्स राइट देखना ठीक है ओके ओके थैंक यू इतना नहीं चाहिए मुझे नहीं चाहिए तो ये खाना पड़ेगा सब रोको एक सेकेंड तो ভাইটিকেইটাই যিমান মৰ্টন আছিলে মানে সিমান মোক দিয়ে দিছে ও মাই গড ময়ো তোমালোকক বস্তু এটা দিম मैं भी तुम लोग को कुछ दूंगा ठीक है तो इधर आओ तुम तीनों आओ तुम भी आओ तो ये 20 रुपया आप तीनों मिलके कुछ खरीद कर खा लेना ठीक है ओके तो ये ले नाइस टू मीट यू ভাল লাগিল नाइस टू मीट यू ओके नाउ बाय बाय ठीक है अच्छा से पढ़ाई करना ठीक है कौन क्लास में हो तुम लोग तीनों कौन क्लास में हो हाँ I'm 4 तुम 7 ठीक है तुम बड़ो है हाँ बड़ो ओके आसामीज नहीं आता तुमको भी नहीं आता थोड़ा अच्छा तो इतना बाय बाय जाओ आमी देखना यूट्यूब में ठीक है लेट्स राइट ओके चलता हूँ बाय बाय तो गाइस আমি ফাইনেলি জোনাই পালোহি এখন জোনাই আৰু ডিব্ৰুগড় টাউনৰ পৰা জোনাইলৈকে 113 কিলোমিটাৰ আমি কভাৰ কৰিছোঁ 113 কিলোমিটাৰ আজি কভাৰ কৰিছোঁ আৰু পাইছোঁহি 1.5 ঘণ্টাত আৰু কিবা এটা কিনি লওঁগৈ জোনাইত আৰু ক'ত যাম দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক তো ফাইনেলি লৈছোঁহি এইফালে মিঠাই আৰু কি ল'ম চাই লওঁ এইফালে আছে বহুত কিবাকিবি চ' ফাইনেলি টোপোলা এয়া লৈ ল'লোঁ পলিথিনত এতিয়া গৈ আছোঁ মনোজ ভাইৰ ঘৰত অ'কে হয় মনোজ ভাইৰ ঘৰত যাম তো ব'লক আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ চ' ফাইনেলি মনোজ ভাইৰ ঘৰ পালোহি এইফালে মনোজ ভাইক পূৰা কামত বিজি নমস্কাৰ মনোজ দাই পূৰা কাম কৰি আছে ৰাস্তা কাম চলি আছে ন অলপ লেতেৰা হেৰি নিউ কাৰ আহিব আৰু পূৰা পাৰ্টিটো খাব লাগিব তাকে বোকা হৈ যায় যে অ'কে হয় দিছোঁ কষ্টৰে কষ্টৰে পূৰা খেলি আছে অঁ এইফালে পূৰা কষ্টৰে খেলি আছে হাই এটা কৰি দে কষ্টৰে চিনি পাইছা মোক নাই পোৱা ন ভালে আছা কিমান ভাল আহা এখন গাড়ীত খেলি আছে পূৰা এজন ইউটিউবাৰ আমাৰ বিগ ফেন নমস্কাৰ আমাৰ এই বৌ ভিডিঅ' বহুত চাওঁ কিন্তু আপোনাৰ ভিডিঅ' চাওঁ নমস্কাৰ দেই বিগ ফেন বৌ ভাগৰ মনোজ ভাইৰ ঘৰত আহিবলৈ মোৰ বহুত ইচ্ছা আছিলে এইফালে মনোজ দাক লগ পাই গ'লোঁ লগ পাই বহুত ভাল লাগিলে কিবা এটা কৈ দিয়ক হাই ভাল লাগিল আৰু বহুত দূৰৰ পৰা আহিছোঁ মাজুলীৰ পৰা আহিছোঁ আপোনাক লগ কৰিম বুলি মাজুলী মৰম তাৰপাছতে সন্ধিয়া হৈ গ'ল আহি পাইছেহি
এটা ক'বাত মানে ৰাইট সাইড চলি আছে চাগে হয় হয় ৰাইট চলি আছে আৰু আপুনি ৰিয়েলত বহুত বেছি ধুনীয়া এটা সবে ক'লে ভাল লাগিব অলপ বহুত ধুনীয়া হয় সঁচাকে মোৰ ভিউৱাৰ্ছে ক'ব যদি কোনোবাই যদি এনেকুৱা গেটৰ বাহিৰত লৈ যাব বিচাৰে খেদি যায় মই এইটো খুলি লোৱা নাই মানে হেৰি এক্সটাৰ্নেল মাইক লোৱা নাই সেইটো কাৰণে মাজুলী কৰনো মাজুলী আপোনাৰ বনগাঁও বনগাঁও আপুনি গৈছে নে বনগাঁৱলৈ বনগাঁও আপুনি চামগুৰি সত্ৰৰ ওচৰতে চামগুৰিলৈতো গৈছে চামগুৰি গৈছোঁ চাবি পৰিলে ভাবিছোঁ আকৌ যাম বুলি ভাবিছোঁ যদি যায় আমাৰ ঘৰত সোমাব কেতিয়া আহে তেতিয়াই আছে এইফালে পূৰা মনোজ দাই কাম কৰি এতিয়া ৰেষ্ট লৈছে অকণমান এয়া মানে এই দিনটো সেয়া ৰাস্তাটো অকণমান কিবা কিবি চেন কেবল পেলালোঁ তাকে মিলাই আছিলোঁ অ'কে মানে নিউ কাৰ আহিব নিউ ফেমিলি মেম্বাৰ আহিব চ' ৰাস্তাৰ কাম পূৰা চলি আছে মনোজ ভাই শেষে নহ'ল ভালকৈ অ'কে কাইলৈ আকৌ ৰাতি হৈ গ'ল আছে চ' এইফালে এতিয়া বৌয়ে চাহ আনিলে সেইগৰাকী বৌয়ে চাহ আনিলে এতিয়া আমি চাহ খাব লাগে পূৰা চ' গাইছ এইফালে আমাৰ দাদাক লগ পালোঁ মনোজ ভাইৰ ঘৰত নমস্কাৰ আৰু এইফালে বিশ্বদাক লগ পালোঁ নমস্কাৰ নমস্কাৰ আন্ধাৰ হৈছে দেই আন্ধাৰ হৈছে খালি আৰু এয়া এইফালে মোক লগ পোৱা নাই নেকি অ' আপোনাকতো লগ পাই আছোঁ কোন हो तुम বাকী মনোজ দা আমি এতিয়া যাবগৈ লাগে মানে একদম কি বুলি ক'ম এতিয়া বেয়া নাপাবা আৰু মানে ভালকৈ বহি মেলি মানে কথা পাতিব টাইম পোৱা নাই এনেকৈ হয় হয় গোটেই দিনটো মনোজ দাই পূৰা কাম কৰি আছে এতিয়া গা পা ধুই মনোজ দা পূৰা ফ্ৰেছ হ'ল অলপ চ' এতিয়া মনোজ দাই বহিব ইয়াতে আমি যামগৈ মই অকণমান এইফালে যাওঁ একো মানে চব্জিয়ে নাই আচ্ছা অলপ যাওঁ টাউন ফালে চব্জি লৈ আহোঁ ঠিক আছে আৰু নিশ্চয় বেলেগ এদিন লগ পাম লগ পাম আৰু বৌকো লৈ যাব মাজুলী আমাৰ ঘৰত নিশ্চয় সোমাই মাজুলী অহাবাৰ আকৌ যাম ৰাসত অহাবাৰ ৰাসত যাব আমাৰ ঘৰত সোমাব লাগিব আমাৰ ঘৰত থাকিব লাগিব বাৰু, আজিয়ে বাৰু, ডিল কৰি থৈছোঁ আৰু বৌ বৌ কিবা কাম কৰি আছে নেকি অঁ আচ্ছা নমস্কাৰ যাওঁগৈ আৰু মাজুলী গ'লে আমাৰ ঘৰত যাব লাগিব চ' বাই বাই এতিয়া ভাল লাগিল লগ পাই চবকে বাই বাই আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে হ'ব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাভ ইউ অল বাই বাই